কেতিয়াবা এনেকৈও ভাল লাগে নহয়নে বাৰু? আলুখিনি মই দীঘল দীঘলকৈ কাটি অলপ সময় পানীত তিয়াই থলোঁ, তাতে অলপ নিমখো দি দিছিলোঁ দেই। তাৰপিছত এতিয়া আলুখিনি মই টুকি ল'ম। টুকি লোৱাৰ পিছত এখন কেৰাহীত তেল অকণমান দি কেৰাহীতে দি দিছোঁ আলুখিনি। তাতে নিমখ হালধি দি অকণমান জলকীয়া গুড়িও দিছোঁ দেই। এনেকৈও ভাল লাগে নহয়নে বাৰু? খাই চাবচোন কেতিয়াবা গৰম গৰম ভাতৰ লগত, মোৰ কিন্তু বৰ ভাল লাগে। নমস্কাৰ দেই সকলোকে, আশা কৰোঁ সকলো ভালে আছে। আজি একেবাৰে চিম্পুল এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। চাওকচোন, আলু ভাজিছোঁ, অলপ সময় ঢাকন দি ৰাখিছোঁ। ঢাকন দি এতিয়া মই ঢাকনখন উদঙাই দেখুৱাই দিছোঁ, প্ৰায় সিজিছে আৰু। কিমাননো আৰু সদায় দাইল খাব, কেতিয়াবা দাইল নোহোৱাকৈ সুদা শুকান ভাজি কিবা এখনেৰো ভাল লাগে খাবলৈ নহয়নে? সেয়ে মই আজি এনেকৈয়ে কৰিলোঁ। এয়া মোৰ আলু ভাজি হৈ গৈছে। এতিয়া অকণমান গৰম ভাতৰ লগত ভাজি দি দিছোঁ। এই আচলতে ছোৱালীয়ে স্কুল যাওঁতেহে খাই যাব। স্কুল যাওঁতে যে ৰাতিপুৱা খাবলৈ অকণো মন নকৰে, সেয়ে কেতিয়াবা অকণমান বেলেগ ধৰণে বনাই দিলে কেইটামান খাই যায় আৰু। আজিলৈ আহোঁ, ভিডিঅ'টো ইমানতে।